নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা ৱেবছাইট লৈ আহিছোঁ যিটোত আপোনালোকে গৈ ইণ্টাৰনেটৰ দুনিয়াত যিমানবিলাক সৰু ডাঙৰ ৱেবছাইট আছে সেই সকলোবোৰ চাব পাৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, গুগলত যাব, গুগলত গৈ টাইপ কৰিব internetmap.net। তাৰ পাছত আপোনালোকৰ সন্মুখত যিটো প্ৰথম লিংক আহিব সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পাছত আপোনালোকে কি কৰিব, ওপৰত তিনিটা 3 ডট আছে যে সেই 3 ডটত আপোনালোকে ক্লিক কৰি দিব, দি এইটো ডেস্কটপ চাইট কৰি ল'ব। লোৱাৰ পাছত আপোনালোকে এই যি এখন কিবা লিষ্ট এখন দেখা পাইছে, কিবা কিবি লিখা আছে এই মেপখনৰ বিষয়ে, এইটো আপোনালোকে কেনচেল কৰি ল'ব। এতিয়া আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ ৰঙৰ ডট দেখা পাইছে, ৰঙা, নীলা, হালধীয়া। এই ডটবিলাক হৈছে একোটা ৱেবছাইট। ইয়াত ডাঙৰ ডাঙৰ ডটবিলাকৰ অৰ্থ হৈছে এইবিলাক হৈছে ডাঙৰ ৱেবছাইট, আৰু সৰু সৰু যিমান ডট আছে সেইবিলাক হৈছে সৰু সৰু ৱেবছাইট। এতিয়া আমি যদি জুম কৰি চাওঁ, আমি দেখা পাম প্ৰথমতে google.com, facebook.com আৰু youtube.com, yahoo.com এইবিলাক আছে। এতিয়া ফেচবুক আৰু গুগল দেখাত প্ৰায় একেই, কিন্তু ইয়াৰ ভিতৰত কোনটো ডাঙৰ সেইটো যদি আমি চাব বিচাৰোঁ তেন্তে আমি ধৰি লওক যিকোনো ৱেবছাইট এটাত লাৰি দিব লাগিব। ধৰি লওক গুগলটোত মই লাৰি দিছোঁ। তাৰ পাছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব, আৰু ইয়াত যিখন এখন লিখা আহিছে চাওক, গুগলটো হৈছে গোটেই পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 ৰেংকত থকা এটা ৱেবছাইট। তেনেদৰে আমি যদি ফেচবুকটো চাওঁ, ফেচবুকটো হৈছে গোটেই পৃথিৱীৰ ভিতৰত 2 নম্বৰ ৰেংকত থকা এটা ৱেবছাইট। তেনেদৰে আমি যদি ইউটিউবটো চাওঁ, এইটো হৈছে গোটেই পৃথিৱীৰ ভিতৰত থকা 3 নম্বৰ ৰেংকত থকা এটা ৱেবছাইট। এনেদৰে বিভিন্ন ৱেবছাইট আছে। এই ধৰি লওক ইয়াৰ ভিতৰত ইউটিউবৰ কাষত এইবিলাক যে সৰু ডট দেখা পাইছে, এইবিলাক হৈছে একোটা সৰু সৰু ৱেবছাইট। এই সকলোবোৰ ৱেবছাইটত আমি জুম কৰি চাব পাৰোঁ এনেদৰে, আৰু চাই প্ৰত্যেকটো ৱেবছাইটৰ কোনটো ৱেবছাইটৰ কি নাম বা কোনটো ৱেবছাইটৰ কিমান নাম্বাৰ ৰেংকত আছে এই সকলোবোৰ আমি চাব পাৰোঁ। ইয়াত ডাঙৰ ডাঙৰ ডটবিলাকৰ অৰ্থ হৈছে ডাঙৰ ৱেবছাইট এইকেইটা, আৰু যিবিলাক সৰু সৰু ডট আছে এইবিলাক হৈছে সৰু সৰু একোটা ৱেবছাইট। আমি ইয়াত লাৰি কিনে আমি ৱেবছাইটটোৰ নাম বা সেই ৱেবছাইটটোত কি কাম কৰিব পৰা যায় বা সেই ৱেবছাইটটো কিমান নম্বৰ ৰেংকত আছে গোটেই পৃথিৱীৰ ভিতৰত, আমি সেই সকলোবোৰ ইয়াত গৈ আমি চাব পাৰোঁ। আপোনালোকে নিশ্চয় এবাৰ হ'লেও এই ৱেবছাইটটোত গৈ চেক কৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আগলৈ যদি আপোনালোকে এনেধৰণৰ ভিডিঅ' চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাই দিব, যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।